কিহৰ কাৰণে এছটি লাগে কওকচোন বাৰু আপোনালোকে কি কাৰণে এই কেইটামান সাহায্য যে আমাৰ নামত আহে সেই কেইটা মানে সুবিধা কেইটা সেই সুবিধাৰ কেইটাৰ কাৰণে আপোনালোকক কি এছটি লাগে সেই সংগঠন কেইটা কি জানো সংগঠনৰ কথা শুনিলে আপোনালোকে ভস্ম হবি সংগঠন কেইটা হৈছে জাতি ধ্বংসকাৰী নিজৰ বাপ দাদাৰ পৰিচয়টো মিটাই পেলাই আনৰ পৰিচয়টো লোৱাৰ কি এটা যোগ্য আছে কওকচোন হে आसामाव जायफ्रा एसटि डिमान्ड खालामगासिनो दं बेसोरखौ लानानै बे बायदेव सासेया फंनैसो खोन्था बुंदो लोगोफोर स' बेखौ नायनि मा बुंदो बेनि उनाव आंबो नायनि फंनैसो खोन्था बुंनो नाजानि स' नोंथांमोना नायग्रोना लादो बे मा बुंदों बेसेबां सैथो बुंदों बा मोजां खोन्था बुंदों गाज्रिथ' बुङाखै जोंनि थाखाय मोजांखौनो बुंदों स' नायग्रोनि लोगोफोर भिडिअ কিহৰ কাৰণে এছটি লাগে কওকচোন বাৰু আপোনালোকে কি কাৰণে এই কেইটামান সাহায্য যে আমাৰ নামত আহে সেই কেইটা মানে সুবিধা কেইটা সেই সুবিধাৰ কেইটাৰ কাৰণে আপোনালোকক কি এছটি লাগে কি হব সেই কেইটা মানে দুটামান পোষ্ট আমাৰ চাকৰিৰ কাৰণে আছে আৰু কলেজত কেইটামান পাৰ্চেন্টেজ কমাই পেলাই আমাৰ এডমিশন কৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিক সুবিধা দিয়ে সেই কেইটা সুবিধাৰ কাৰণে আপোনালোকে নিজৰ বাপ দাদাৰ যিটো পৰিচয় সেই পৰিচয়টো মিটাই দিব খুজিছে নেকি ইমান লোভী ইমান স্বাৰ্থ লোভী হ'ব নালাগে নিজৰ পৰিচয়টো মিটাই কেনে আনৰ পৰিচয়টো লোৱাৰ আৰে এইকেইটা বস্তু কেইটা যদি আপোনালোকক লাগে আপোনালোকৰ জাতিটোৰ মানে ব্যক্তিগতভাৱে আপোনালোকৰ নিজৰ ব্যক্তিগতভাৱে নিজৰ জাতিটোক লাগে বুলি আপোনালোকে চৰকাৰক ডিমাণ্ড কৰ না এই বস্তু কেইটা এই সুবিধা কেইটা আমাকো লাগে বুলি তাৰ কাৰণে আপোনালোকে যে এছটিত আহিব লাগে এইটো কি মানে কি কাৰণে এছটিত আহিব লাগে আপোনালোকে কওকচোন বাৰু আৰে কোনে মানে এইটো উচুতনি আপোনালোকক দিলে যে এছটি হলে এইকেইটা সুবিধা আমি ল'ব পাৰিম আৰে সুবিধা কেইটা আপোনালোকে ডিমাণ্ড কৰিলে নিজৰ জাতিটোৰ পৰা নিজৰ জাতিটোৰ ফালৰ পৰা সেইকেইটা সুবিধা আপোনালোকে ল'ব পাৰিবি এতিয়া যিমান সংগ্ৰাম কৰি আছে নহয় আপোনালোকে এছটি লাগে বুলি সিমানখিনি সংগ্ৰাম যদি আপোনালোকে নিজৰ জাতিটোৰ লাগে বুলিকে কয় তেতিয়াহ'লে সেইটো আপোনালোকে নিশ্চয় পাবি এই কথাটো মানে কোনে মানে এছটি লাগে বুলি কি আপোনালোকক উজুতনি দিছে এই জাতি ধ্বংসকাৰী কিছুমান সংগঠন আছে সেই সংগঠনৰ কথা শুনিলে আপোনালোকে এটা হৈছে জাতি ধ্বংসকাৰী হ'ব আপোনালোকৰ নিজৰ বাপ দাদাৰ পৰিচয়টো মিটাই পেলাই আনৰ পৰিচয়টো লোৱাৰ কি এটা যোগ্য আছে কওকচোন হে এছটি হবৰ কাৰণে এছটি বুলি আমাক ইমান নিন্দা কৰে গাহৰি খোৱা কাকৰা খোৱা শামুক খোৱা আৰু আমি কথা কওঁ তাহা তুহু এইবিলাক আমি ভাষা কওঁ খাচিং ডিচিং এইবিলাক ভাষা কওঁ এইটো মানে ল'বৰ কাৰণে তহঁতক ইমান মন গৈ আছে এতিয়া এছটিটো একদম বাৰে আমাক একদম কি কম আৰু আমি মানে ট্ৰাইবেল জংগলী বুলি আমাক এতিয়া আমাৰ পৰিচয়টোৱে লাগে আপোনালোকক কি হব এতিয়া যদি ট্ৰাইবেল হৈ যায় তেতিয়াহ'লে বহুত আমাৰ মানে কেটেগৰীত আহি পৰিব যিসকলক নেকি কি কম আৰু এছটিটো ভাই লাগে যদি আপোনালোকক এছটিটো ডিমাণ্ড কৰিলে নাপায় নহয় দাদা বাইদেউসকল কোনেনো এইটো মানে কাণ্ডটো কৰাই আছে আপোনালোকক যদি আমাৰ সুবিধাখিনি লাগে সেই সুবিধাখিনি আপোনালোকে নিজৰ ব্যক্তিগত জাতিটোক লাগে বুলি আপোনালোকে চৰকাৰক ডিমাণ্ড কৰ যেনেকৈ আমাক এছটি লাগে বুলি ডিমাণ্ড কৰি আছ আমাৰ নিচিনা কাপোৰ বব পাৰিবি নেকি যিসকলে এছটি কৰি আছে আমাৰ নিচিনা গাহৰি পুহিব পাৰিবি আৰে ভাই শামুক খাব পাৰিবি আমিতো পুলু পকা হাঠা পকা এইবিলাকো আমি নেৰো নহয় এছটি খালি নামটো হলে নহব মানে সকলোতেই মানে কি কম আৰু বিবেক বিতৰ্ক সকলোতে মানে বিবাদ বিতৰ্ক এইবিলাকেই চলি আছে এছটি এনে নহয় আমাৰ বহুত সংগ্ৰামৰ ফলত আমি এছটি নাম পাইছো আমি ভিতৰুৱা জায়গাত থাকিব লাগিব পাহাৰৰ জংগলত আমি কাকৰা কুচিয়া খাব লাগিব তাৰপিছত লগতে পাহাৰত আমি ঢেকীয়া তাৰপিছতে চিডুৰীয়া পাহাৰৰ শিলপাত তাৰপিছতে গড় জিবা তাৰপিছতে আৰু এইটো পঞ্জাৰী এইবিলাক খাব লাগিব তেতিয়া মেটেকা কচু এইবিলাক খাব লাগিব তেতিয়াহে ট্ৰাইবেল হবি ৰাইজ ট্ৰাইবেলটো এনে বিচাৰিলে নহয়
ট্ৰাইবেলটো এতিয়া হ'ব গ'লে বহুত মন্ত্ৰীবিলাক আছে নহয় আপোনালোকৰ সেইবিলাকেওতো এতিয়া ট্ৰাইবেলত আহি যাব সিহঁতৰ এতিয়া কি হ'ব সন্মানটো সিহঁতে কাকাৰা কুচিয়া খাব পাৰিব সিহঁতে শামুক খাব পাৰিব চাই মিছা মিছা ডিমাণ্ড আৰে ভাই মাটিৰ পাত্তা লাগে বুলি আপোনালোকে কওক না মাটিৰ পাত্তাটো চৰকাৰে দিব পাৰিব আৰু লোকৰ পৰিচয়টো আপোনালোকক কিয় লাগে আপোনালোকৰ নিজৰ পৰিচয়টো বচাই ৰাখক আপোনালোকে যদি আমাৰ পৰিচয়টো লয় তেতিয়াহ'লে আপোনালোকৰ পৰিচয়টোৰ অস্তিত্ব কি থাকিব নোহোৱা হৈ যাব দেখোন আপোনালোকৰ নিজৰ পৰিচয়টো বচাই ৰাখিবৰ কাৰণে মন নাযায় নেকি কেৱল আনৰ কুটিতে লাগি থাক আৰে নিজৰ পৰিচয়টো সেফটি কৰি ৰাখ আমিতো কেতিয়াও তন্দৰ এইটো হেৰি ল'ব যোৱা নাই তন্দৰ পৰিচয়টো আমি খোজা নাই নহয় আমাৰ পৰিচয়টো কি কাৰণে খুজি আছ ভাইহত এইবিলাকৰ লৈ লাগি থকা কথা নহয় কিবা যদি তহঁতৰ ডিমাণ্ড লাগে নিজৰ জাতিটোক নিজক কিবা সাহায্য লাগে সেইটোৰ ওপৰত নিজে এটা ডিমাণ্ড কৰ কিন্তু উমুক জাতি এছটি হলেহে সেইটো ডিমাণ্ড লাগি পাব নেকি এছটি হলেহে কি চৰকাৰে সেইটো ডিমাণ্ড দিব নেকি নহলে নিদিয়ে নেকি নিজকে যোগ্য কৰি তুলচোন সেইকেইটা হেৰি অধিকাৰ কেইটা পাবৰ কাৰণে তেতিয়াহে সেইটো অধিকাৰটো পাবি আমি যেনেকা কলেজত মানে নাম লগাবৰ কাৰণে অলপমান পাৰ্চেণ্টেজটো কমাই পাওঁ চাকৰিৰ কাৰণে দুটামান আমি চিট আমাৰ কাৰণে থাকে তেনেকুৱাই আপোনালোকে কওক আপোনালোকৰো পাৰ্চেণ্টেজটো কমাই দিয়ক যদি আপোনালোকৰ যোগ্য নায়েই তেতিয়াহ'লে আপোনালোকে যদি 90, 80, 99, 89 এনেকুৱা পাৰ্চেণ্টেজ যদি আনিব নোৱাৰা তেতিয়াহ'লে হাত দাঙি ক কি আমি একদম বাৰে ল' কোৱালিটিৰ হৈ গ'লো আৰু আমাৰ এইটো কাম নাই আমাক ST দি দিয়ক আমাক তেনেকুৱা কৰি দিয়ক তেতিয়া সেনেকুৱা তেতিয়াহ'লে সেইটো চৰকাৰে মানি ল'ব নিজৰ যিটো আইডেন্টিটি নিজৰ পৰিচয় সেইটো সদায় বচাই ৰাখিবৰ কাৰণে লাগে আমি নিজৰ পৰিচয়টোৰ কাৰণে সদায় লাগি আছো আমি কাৰো আইডেন্টিটি আমি কাঢ়িব যোৱা নাই তো আমাৰ ট্ৰাইবেল খিনিক কওঁ আৰু ST বিলাকক অকমান মানে নিজৰ পৰিচয়টো বচাবৰ কাৰণে অলপ মানে মাতিবি নহলে আৰু আমাৰ গোটেইখিনি বস্তু বেলেগে কাঢ়ি লৈ যাব নহয় যি দুটামান আমাৰ চাকৰিৰ কাৰণে চিট থাকে সেইটো একদম সিহঁতৰ 99% লৈ পেলাই খাৰা হৈ যাব তেতিয়াহ'লে আমাৰ কি হ'ব লেঠে উঠো ফৌ তেতিয়াহ'লে আমাৰ আৰু আকৌ মানে আমি লাহেকে যিখিনি টাউনৰ ফালে ওলাই আহিছিলো এনেকে মাথা দাঙি আকৌ টালি টপলাৰ এই পাহাৰৰ ঘুকত এই ক'তবা সোমাই থাকিব লাগিব শিলৰ গুৰুঙত এইখিনিয়ে ক'লো আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব কথাখিনি বেয়া লাগিলে গালিও দিব পাৰো দেচোন বাৰু মোৰ ভুল হৈ যাব পাৰে बेखिनियानो लोगोफोर भिडिअ'आ नोंथांमोनाबो बायदेवनि बुंनायखौ एसे कमेन्टआव खोन्थाबानो जाबाय जे थिगखौनो बुंदों ना माबायदि बुंदों आंथ' थिगखौनो मोनदों थिगखौनो जावदों स' नोंथांमोननि रायखौ कमेन्ट बक्सआव खोन्थाबानो जाबाय लोगोफोर स' भिडिअ'खौ एसेयावनो फोजोबनोसै आं बेबायदिनो भिडिअ'स लाना फैबाय थायो लोगोफोर स' चेनेलखौ साबस्क्राइब खालामना लानो दाबाव बेखिनिखौनो आं बुंनानै भिडिअ'खौ फोजोबथ'बाय गोजोन्थों